বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই তৎপৰতা বাঢ়িছে প্ৰাৰ্থীৰ। এইবাৰ কমলপুৰ সমষ্টিৰ ৬১ সম্ৰাট হৈ থকাৰ সুযোগ নাপাব নেকি বিধায়ক দিগন্ত কলিতাই। সমষ্টিত বিজেপি দলৰ হৈ প্ৰচাৰ আৰম্ভ কৰা অংকুৰ দাস আৰু কংগ্ৰেছ ত্যাগী কিশোৰ ভট্টৰ নাম চৰ্চালৈ আহিছে। এক দীঘলীয়া সময় কমলপুৰ সমষ্টিৰ ৰাইজৰ লগত থাকি ৰাজনীতি কৰা কিশোৰ ভট্টই সস্তীয়া ৰাজনীতিৰ পৰিৱৰ্তে বিজেপিৰ আদৰ্শত বিশ্বাসী হৈ আছে। দলে এইবাৰ ২৬ৰ নিৰ্বাচনত কিশোৰ ভট্টক কমলপুৰৰ বাবে বিবেচনা কৰিব বুলি আশাবাদী। ইফালে সমষ্টিত নকৈ প্ৰাৰ্থীৰ দাবীদাৰ যদিও অংকুৰ দাস সমষ্টিৰ নিচেই চিনাকি মুখ। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বহু পুৰণি কৰ্মকৰ্তা হোৱাৰ লগতে শেহতীয়াকৈ বিজেপি দলৰ প্ৰতিটো ক্ষেত্ৰতেই আগৰণুৱা অংকুৰ দাস এইবাৰ আশাবাদী কমলপুৰৰ প্ৰাৰ্থিত্ব লাভৰ। ইফালে দিগন্ত কলিতাই টিকট নিশ্চিত বুলি দাবী কৰি সভা সমিতিত গুৰুত্ব বঢ়াইছে যদিওবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খুৱে বাৱে থাকি দলৰ বিস্ফোৰণ ঘটোৱাত পাৰ্গত। তথাপি পূৰ্বতকৈ দলৰ পৰা আদৰ কমাৰ ইংগিত পোৱা গৈছে। গতিকে এই তিনি নেতাৰ প্ৰাৰ্থিত্বৰ দৌৰত কাৰ কপাল ফুলে সেয়া সময়ত লক্ষণীয় হ'ব। আমিন গাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। সেইটোতো আছেই। মই আগতে নিৰ্বাচন খেলিছোঁ আৰু সুদীৰ্ঘ দিন ধৰি মই ৰাজনীতিত আছোঁ। গতিকে ৰাজনীতি কৰিছোঁ যেতিয়া এটা হাবিয়াসটো থাকিবই। কোনোবা এটা বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ অৱশ্যেই সুখী হ'ম। দলত সেৱা আগবঢ়াই আছোঁ, দলৰ কাম নিষ্ঠাৰে কৰি আছোঁ। দলে নিশ্চয় এই ক্ষেত্ৰত উপযুক্ত সিদ্ধান্ত ল'ব, সেই বিশ্বাস মোৰ আছে। দলে যি দায়িত্ব দিয়ে, যি ধৰণে বিচাৰে বা দলে যি ধৰণে মোৰ সেৱাটো বিচাৰে, মই সেই সেৱা আগবঢ়াবলৈ প্ৰস্তুত আছোঁ। কিন্তু সকলো ৰাজনীতি কৰা মানুহৰেতো এটা নিজস্ব হাবিয়াস থাকে, সেইটো মোৰো আছে। বিজেপিৰ পেনেল লিষ্টত কিবা আছিল? সেই বিষয়ে মই অৱগত নহয়, কিন্তু মই এটা কথা জানো, বিজেপিত নিষ্ঠাৰে কাম কৰিলে দলে যিকোনো মানুহক তুলি আনে। আজি আপোনালোকে ভাৰতবৰ্ষৰ ৰাজনীতি দেখিছে। একেবাৰে অতি শেহতীয়া উদাহৰণটো হ'ল আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া। কম বয়সীয়া এজন ডেকা মানুহ, কোনো হয়তো ভবাই নাছিল তেখেতৰ দৰে ব্যক্তি এজন যে আহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত আসীন হ'ব। গতিকে এইটোৱে প্ৰমাণ কৰে যে বিজেপিত ভাল ছাৰ্ভিচ দিলে এই দলে আগবঢ়াই দিয়াত কোনো ধৰণৰ কৃপণালি নকৰে। গতিকে সেই বিশ্বাসটো আৰু সেই আস্থাটো মোৰ দলৰ ওপৰত আছে। গতিকে সেই দিশৰ পৰা দলে মোৰ সেৱাক কিদৰে কামত লগায় সেইটো দলেই নিৰ্ধাৰণ কৰিব। কিন্তু মই আশাবাদী। কমলপুৰৰ পৰা যদি দলে দিয়ে, সেইটোতো মই অৱশ্যে, যদি দলে মোৰ কথাটো বিবেচনা কৰে, মই আটাইতকৈ সুখী হ'ম সেই ধৰণে সেৱা আগবঢ়াবলৈ। কিন্তু আদাৰাইজো মোৰ সেৱাটো অব্যাহত আছে আৰু অব্যাহত থাকিব। কমলপুৰৰ বায়ুপানী বা সেই অঞ্চলটোৰ লগত বহুদিনৰ পৰা আপুনি সেই অঞ্চলতে ডাঙৰ দীঘল হৈছে, গতিকে আপুনি দাবী কৰিবনে? মোৰ জন্ম তাত, মই ৰাজনীতি কৰিছোঁ তাত। গতিকে মইতো সেই আজিৰ পৰাই নহয় আৰু সুদীৰ্ঘ দিন ধৰি সেই অঞ্চলৰ ৰাইজৰ সৈতে মোৰ এটা সম্বন্ধ আছে। গতিকে সেই সম্পৰ্কৰে মই চলি আহি আছোঁ। গতিকে এই মুহূৰ্তত মই ক'ব পৰা একো নাই। যদি দলে বিবেচনা কৰে, নিশ্চয়কৈ সেইটো মোৰ কাৰণে এটা সুখৰ খবৰ হ'ব।